সেইটো কাৰণে আমি চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি দুখীয়া মানুহ, কিন্তু এই ক্ষেত্ৰত যে চৰকাৰে এইটো মানে বিনামূলীয়া ইণ্টাৰভিউ লৈ পেলাই কোনো পইচা পাতি নোহোৱাকৈ চাকৰিটো ছাকচেছ হৈছে। সেইটো কাৰণে আমি মানে চৰকাৰকো ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত যায় এইখিনিলৈ আগবাঢ়ি গৈছে, এইটো ঈশ্বৰৰ কৃপাত মানে আমি খুব ভাল পাইছোঁ। এইটো অশেষ ধন্যবাদ জনাইছোঁ। আমি মুখ্যমন্ত্ৰী ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। আমি আজি চাকৰি পাইছোঁ, আমি এই কাৰণে মানে বহুত আনন্দিত হৈছোঁ। আৰু আমাৰ অসম চৰকাৰক আৰু DGP মহোদয়ক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰ্চা আৰু নিশাৰে চাকৰিটো পাইছোঁ, ইয়াৰ কাৰণে মানে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক মানে বহুত কষ্ট কৰি লিখা পঢ়া কৰাইছে, মানে নাৰ্ভাৰ প্ৰব্লেম দেউতাৰ, মানে বহুত কষ্টৰে লিখা পঢ়া কৰাইছে আমাক। সেইকাৰণে মানে আৰু মানে চাকৰিটো মানে আমিও বহুত কষ্ট কৰিছোঁ, আৰু ঘৰৰ পৰা মানে বহুত বেকআপ দিছে। সেইকাৰণে আমি চাকৰিটো পাইছোঁ, সেইকাৰণে মানে বহুত আনন্দিত হৈছে আজি।